Hello everyone! আজি বনাম মই বিহাৰী ষ্টাইলত চিকেন ৰেচিপি মানে লোকেল মুৰ্গীৰ ৰেচিপি তো আপোনালোকে আজি চাই থাকক মোৰ বিহাৰী ষ্টাইলৰ চিকেন ৰেচিপি তো এয়া মই ফ্ৰিজত থৈ দিছিলোঁ লোকেল চিকেন তো পুৰা আইচ হৈ গৈছে এতিয়া বৰ্তমান মই অকণমান ধুই লওঁ এতিয়া ইয়াত হালধি অলপ দি দিছোঁ তো হালধিৰ পৰিমাণটো আপোনালোকে ভাবিছে চাগে ইমান কিয় দিছোঁ আৰু অকল হালধিয়ে কিয় দিছোঁ দেখাইছোঁ মই তো এনেকৈ হালধি সানি পেলাই 10 মিনিটমান এনেকৈ ঢাকি পেলাই থৈ দিব লাগিব তাৰপিছত তো এতিয়া হালধিখিনিৰ পৰা ধুনীয়াকৈ ধুই ল'ম যাতে হালধিখিনি আঁতৰি যায় পিঁয়াজ গুচাওঁতে এতিয়া চকু পানী ওলাই গৈছে একেবাৰে ইমান কষ্ট কৰি বনাইছোঁ আপোনালোকৰ কাৰণে তো আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাব হা ইমান কষ্ট কৰি চকু পানী টুকি টুকি বনাইছোঁ নিজেও খাম বাৰু তথাপিও ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে বাৰু তো আপোনালোকে কিন্তু মানে ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম যাতে দিয়ে যাতে আৰু এতিয়া সৰষৰ তেল লৈ লওঁ सरसों का तेल তেল লৈ ল'লোঁ এতিয়া মাংসখিনি মানে ফ্ৰাই নহয় কেঁচাতে অকণমান জাষ্ট নৰ্মেলি ফ্ৰাই কৰিব লাগে তেলত এতিয়া মাংসখিনি কাঢ়ি থওঁ শুকান জলকীয়াও দিব আপোনালোকে এতিয়া বৰ্তমান মোৰ ওচৰত শুকান জলকীয়া নাই তো মই দিয়া নাই শুকান জলকীয়া তো এতিয়া ইয়াতে পিঁয়াজখিনি দি দিম তাৰপিছত এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম মাংস বেছি নহয় যেতিয়া মই সৰু সৰু নৰ্মেল পিঁয়াজ দুটা দিছোঁ মই অকলে খাম যিহেতু মাহঁতে নাখায় মাহঁতৰ কাৰণে এক্সট্ৰাকৈ বইল মাংস বনাইছে বইলিং কৰিছে মাংস তো মই অকলে খাম যেতিয়া আৰু অকণমানেই আৰু কাটি এতিয়া অথনি খুন্দনত দিয়া আদাখিনি ইয়াতে দি দিম মানে তেলতে নিদিওঁ এতিয়া দিম নহ'লে মানে এটা গোন্ধ থাকি যায় তো পিছত দি দিছোঁ এতিয়া গোটা নহৰুটো দি দিম ইয়াতে মাংসত তো এইটোৱেইটো মেইন কাৰণ মাংসটো চবৰে কি কিন্তু বিহাৰী ষ্টাইলত বনোৱা মাংসৰ মানে এক্সট্ৰা ষ্টাইলটো এইটো কাৰণে যে সিহঁতে মাংস বনাওঁতে নহৰুটো মানে গোটাই ইয়াতে দি দিয়ে তো এইটো এটা সোৱাদটোৱে বেলেগ হয় যেনেকৈ আমি হাঁহৰ মাংস বনালে দিওঁ চবেই দিয়ে নে নিদিয়ে নাজানো বাট আমি বনালে নহৰু মানে সুদা নহৰুটো দি দিওঁ তো তাৰ মানে সোৱাদটো বহুত বেছি ভাল হয় আৰু ইয়াৰ এটা ৰিজনো আছে কিবা প্ৰেছাৰ হাঁহৰ মাংস খালে যেনেকৈ প্ৰেছাৰ উঠাৰ কাৰণে মানে গোটা নহৰুটো দি দিয়ে কিবা এনেকুৱা টাইপ ময়ো ইমান ভালকৈ নাজানো কিন্তু বিহাৰীবিলাকে আকৌ এয়া মাংসটো মানে নহৰুটো দি দিয়ে আৰু নহৰু বহুত কাৰণ আছে চাইণ্টিফিকেলি হওক বেলেগ ৰিজনতো হওক চ' মানে নহৰু দিব লাগে পৰাপক্ষত এনেকৈ 5 মিনিটমান মানে ফ্ৰাই কৰি পেলাই ঢাকি থৈ দিম তাৰপিছত আৰু লাহে লাহে মানে ল' ফ্লেমত দি পেলাই থৈ দিম তেতিয়াহে অকণ বেছি টেষ্টি হ'ব না চ' এতিয়া ইয়াতে জলকীয়া গুড়ি দি দিছোঁ এতিয়া মাংসখিনি পূৰা ফ্ৰাই কৰি ল'লোঁ মই অলপ বেছিকৈ ফ্ৰাই কৰিলে ৰঙাকৈ মই বেছি ভাল পাওঁ মাহঁতে নাখায় যেতিয়া মই অকলে খাম যেতিয়া পূৰা ধুনীয়াকৈ নিজৰ ষ্টাইলত ফ্ৰাই কৰি ল'লোঁ আপোনালোকক যদি গ্ৰেভি লাগে তেনেহ'লে আপোনালোকে পিঁয়াজৰ কোৱাণ্টিটিটো বেছিকৈ দিব মই অকলে যিহেতু সেইটো কাৰণে বেছি পিঁয়াজ দিয়া নাই তো এতিয়া মই পানী দি দিওঁ অকণমান দিবা হৈ যাব এতিয়া ইয়াতে সোৱাদৰ কাৰণে দালচেনি অকণ দি দিছোঁ যাতে মানে সোৱাদটো টেষ্টি আহে যাতে আৰু অকণমান ঘিউ দি দিছোঁ বাটাৰ বা ঘিউ আপোনালোকৰ তাত যি থাকে আপোনালোকে দি দিব আৰু অকণ সোৱাদৰ কাৰণে তো এতিয়া ধুনীয়াকৈ মাংস চাংস বাকি ল'লোঁ আৰু এতিয়া খোৱাতহে বল আৰু
বঢ়িয়া আছে একদম ভাত চাত খাই কৰি ল'লোঁ আৰু মাংসকণ ইমান বেছি টেষ্টি হ'ল কিন্তু এটা কথা বিহাৰী ষ্টাইলত মাংস আকৌ কেৰাহীত নবনায় সিহঁতৰ এটা এনেকৈ থাকে নহয় কিবা ষ্টিলৰ টাইপৰ চৰিয়া টাইপ তাতে বনায় কিন্তু আমাৰতো ঘৰত তেনেকুৱা ধৰণৰ চৰিয়া নাই তো সেইটো কাৰণে মই কেৰাহীতে বনালোঁ কিন্তু আপোনালোকৰ ঘৰত যদি চৰিয়া আছে তেনেকুৱা তো আপোনালোকে তেনেকুৱা ধৰণৰ চৰিয়াতে বনাব আৰু এতিয়া ভাত চাত খাই পেট চেট ফুল হৈ গ'ল তো এতিয়া একদম মানে হজমৰ কাৰণে চব গুটি অকণ খাই লওঁ তাৰপিছত এতিয়া অকণমান খোজ চোজ কাঢ়ি লওঁ নহ'লে শকত চকত হৈ যাম ন তো এতিয়া ভাত চাত খাই এতিয়া অলপ খোজ কাঢ়িম খোজ চোজ কাঢ়ি পেলাই পোৱালীকেইটাক অলপ গাখীৰ চাখীৰ দি কৰি লওঁ দি পেলাই ধুনীয়া আছে বঢ়িয়া আছে শুই যাম এতিয়া তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে